নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন। আজিৰ ভিডিঅ' লৈ আহিছোঁ ষ্টেট ইনষ্টিটিউট অৱ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট SIPRD এ দিয়া নটিফিকেশ্যনৰ ওপৰত। ষ্টেট ইনষ্টিটিউট অৱ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টে 454টা পদৰ ব্লক কোঅৰ্ডিনেটৰ, ব্লক MIS ফেকাল্টি মেম্বাৰৰ 454টা পোষ্টৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। ব্লক কোঅৰ্ডিনেটৰৰ 219টা পোষ্ট, ব্লক MIS এছিষ্টেণ্ট কাম একাউণ্টৰ 219টা পোষ্ট আৰু ফেকাল্টি মেম্বাৰৰ 16টা পোষ্ট। বয়স 40 বছৰলৈ। শিক্ষাগত অৰ্হতা: ব্লক কোঅৰ্ডিনেটৰৰ গ্ৰেজুৱেট আৰু 2 বছৰ টিচিং বা ট্ৰেইনিং এক্সপিৰিয়েঞ্চ গভ বা প্ৰাইভেট ৰেপুটেড ইনষ্টিটিউটৰ পৰা হ'ব লাগিব। ব্লক MIS এছিষ্টেণ্ট কাম একাউণ্টৰ বাবে গ্ৰেজুৱেট ইন কমাৰ্চ লাগিব। লগতে 6 মাহ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু মিনিমাম 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন একাউণ্টেণ্ট, IT বা MIS ফিল্ডত থাকিব লাগিব। 3 ফেকাল্টি মেম্বাৰৰ বাবে মাষ্টাৰ ডিগ্ৰী, এগ্ৰিকালচাৰ পোষ্টত 3টা, ইকো 1টা, কমাৰ্চৰ 2টা, ITৰ 2টা, ছ'চিয়েল ৱৰ্কৰ 1টা, ছ'চিয়লজিৰ 1টা, পল ছায়েন্সত 1টা, ৰুৰেল ডেভেলপমেণ্টত 1টা, চিভিল ইঞ্জিনিয়াৰিঙত 2টা, MBAৰ 1টাকৈ পোষ্ট আছে। PhD আৰু নেট কোৱালিফাইডসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ 2 বছৰ টিচিং বা ট্ৰেইনিং এক্সপিৰিয়েঞ্চ গভ বা প্ৰাইভেট ইনষ্টিটিউটৰ পৰা হ'ব লাগিব। এপ্লাই কৰা লাষ্ট ডেট হৈছে 22 মাৰ্চ 2023। মোৰ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ থাকিল। এনেদৰে আৰু এডভাৰটাইজৰ ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটি দবাই ৰাখিব যাতে মোৰ ভিডিঅ'টো প্ৰথমে আপোনাৰ ওচৰলৈ যায়।